নমস্কাৰ। দশম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলৰ পৰীক্ষা সমাগত, গতিকে তাৰ প্ৰতি লক্ষ্য ৰাখি আজি মই নতুন এটি ভিডিঅ' বনাইছোঁ। কথাটো হ'ল তোমালোকৰ তাত এটা ইউনিট আছে, সেইটো হৈছে ছন্দ, আৰু আজি মই এই ছন্দ সম্পৰ্কে কিছু আলোচনা আগবঢ়াম। আশা কৰোঁ তোমালোক উপকৃত হ'বা। প্ৰথম কথা হ'ল যে ছন্দ আমাৰ সাহিত্যৰ এটা অন্যতম উপকৰণ। যেনেকৈ আমাৰ সাহিত্যত অলংকাৰ প্ৰয়োজন, ঠিক তেনেদৰে আমাৰ সাহিত্যত ছন্দৰো প্ৰয়োজনীয়তা আছে। কেনেকুৱা যে ধৰা আমি যেতিয়া কোনোবা পাহাৰৰ পৰা যেতিয়া নিজৰা এটা বৈ আহিব, তাত যেতিয়া শিলত ঠেকা খাই খাই আহি থাকিব, কিমান এটা ভাল দেখি। কিন্তু ডাইৰেক্ট যদি বৈ আহে তেতিয়া সিমান এটা আমাৰ ভাল নালাগে। গতিকে কি হয়, যেতিয়া জুৰিৰ পানী একদম বা তোমাৰ ওপৰৰ পৰা পাহাৰৰ ওপৰৰ পৰা একদম ঠেকা খাই খাই আহি থাকিব, তেতিয়া কি হয়, সেই দৃশ্যটো এটা কি হয়, দেখিবলৈ মনোৰম লগা হয়। গতিকে ঠিক তেনেদৰে সাহিত্যৰ ক্ষেত্ৰতো এই ছন্দই কি কৰে, আমাৰ যিখিনি বাক্যৰ গাঁথনিত সি কি কৰে, আমাক এক সুখপাঠ্য বা শুনিবলৈ শ্ৰুতিমধুৰ কৰি তোলে, বা পঢ়িবলৈ আটাইতকৈ সুখপাঠ্য হয় আৰু শুনিবলৈ শ্ৰুতিমধুৰ হৈ উঠে। এতিয়া কথা হ'ল ছন্দ কি, যে যিবিলাক বাক্য সমান সংখ্যক আখৰেৰে লিখা আৰু সুললিত সুৰৰ বাবে যাক শুনিলে শ্ৰৱণ আৰু মনৰ এটা তৃপ্তি বা সন্তুষ্টি হয়, সেয়া হৈছে ছন্দ। মই আকৌ কৈছোঁ যে যিবিলাক বাক্য সমান সংখ্যক আখৰেৰে লিখা আৰু সুললিত সুৰৰ বাবে যাক শুনিলে শ্ৰৱণ আৰু মনৰ এটা তৃপ্তি বা সন্তুষ্টি হয়, তাকে আমি ছন্দ বুলি কওঁ। গতিকে এই ছন্দক আমি কি কৰিছোঁ, দুটা ভাগত ভাগ কৰিছোঁ প্ৰধানত। এটা হৈছে মিত্ৰাক্ষৰ ছন্দ আৰু আনটো হৈছে অমিত্ৰাক্ষৰ ছন্দ। এই মিত্ৰাক্ষৰ ছন্দক আমি মিলিতান্ত ছন্দ বুলিও কওঁ, আৰু অমিত্ৰাক্ষৰ ছন্দক আমি অমিলিতান্ত ছন্দ বুলিও কওঁ। এতিয়া মিত্ৰাক্ষৰ ছন্দ কি বা মিলিতান্ত ছন্দ কি, আৰু অমিত্ৰাক্ষৰ ছন্দ বা অমিলিতান্ত ছন্দ কি? এতিয়া প্ৰথমতে আমি প্ৰথম অংশটোলৈ আহিছোঁ, সেইটো হৈছে মিত্ৰাক্ষৰ ছন্দ বা মিলিতান্ত ছন্দ। মিত্ৰাক্ষৰ ছন্দ। এই মিত্ৰাক্ষৰ ছন্দ কি, যে আমাৰ বাক্য এটাত আমি যেতিয়া কবিতা পঢ়োঁ, তেতিয়া আমি গম পাম যে সেই প্ৰথম বাক্যটোৰ শেষৰ আখৰৰ লগত দ্বিতীয় বাক্যটোৰ বা তাৰ পৰৱৰ্তী বাক্যটোৰ শেষৰ অক্ষৰৰ যদি মিল থাকে, তেতিয়া তাক মিত্ৰাক্ষৰ ছন্দ বা মিলিতান্ত ছন্দ বুলি কোৱা হয়। মই পুনৰ কৈছোঁ যে প্ৰথম বাক্যটোৰ শেষৰ অক্ষৰৰ লগত দ্বিতীয় বাক্যটোৰ শেষৰ অক্ষৰৰ যদি মিল থাকে, তেতিয়া তাক মিত্ৰাক্ষৰ ছন্দ বুলি কোৱা হয়। মই বৰ্ডত দেখুৱাই দিছোঁ মিত্ৰাক্ষৰ ছন্দৰ উদাহৰণ, যে যতীন্দ্ৰনাথ বৰুৱাদেৱৰ এটা কবিতা দুটা শাৰী লৈছোঁ। মোৰ বাবে তুমি নুৰুবা
নুৰুবা মালতী ফুল মালতী ফুল জীৱনত কিয় মিছাতে বঢ়োৱা ফুল ইয়াত কি দিছোঁ বাক্যটোত যে মোৰ বাবে তুমি নুৰুবা মালতী ফুল জীৱনত কিয় মিছাতে বঢ়োৱা ফুল এই প্ৰথম বাক্যটোৰ যিটো শেষৰ অক্ষৰ আৰু ইয়াত শেষৰ অক্ষৰৰ মাজত মিল আছে ইয়াত আছে ফুল ফ তাত হচৌকাৰ আছে ল আৰু ইয়াত ভ হচৌকাৰ আছে ল ইয়াত গতিকে ইয়াত ল আছে ইয়াতো ল আছে ইয়াত হচৌকাৰ আছে ইয়াতো হচৌকাৰ আছে গতিকে ফুল ফুল গতিকে প্ৰথম বাক্যৰ শেষৰ অক্ষৰৰ লগত দ্বিতীয় বাক্যৰ শেষৰ অক্ষৰৰ মিল আছে গতিকে ই এটা মিত্ৰাক্ষৰ ছন্দ গতিকে আমি যেতিয়া কবিতাবিলাক চাম তাত আমি এই মিত্ৰাক্ষৰ ছন্দৰ প্ৰয়োগ দেখা পাওঁ গতিকে এতিয়া আমি মিত্ৰাক্ষৰ ছন্দ ক'লোঁ তোমালোকে অলপ বুজি পাইছা যিখিনি বুজি পাইছা সেইখিনি আমাৰ সাৰ্থকতা গতিকে আকৌ কৈছোঁ যে মিত্ৰাক্ষৰ ছন্দত কি হয় প্ৰথম বাক্যটোৰ শেষৰ অক্ষৰৰ লগত দ্বিতীয় বাক্যটোৰ শেষৰ অক্ষৰৰ মিল থাকে গতিকে এইটো হৈছে কি মিত্ৰাক্ষৰ ছন্দ এতিয়া আমি তাৰ পৰৱৰ্তী অংশটোলৈ আহিছোঁ সেইটো হৈছে কি অমিত্ৰাক্ষৰ ছন্দ অমিত্ৰাক্ষৰ ছন্দ এইটো হৈছে দ্বিতীয় ভাগটো মিত্ৰাক্ষৰ ছন্দত যিদৰে বাক্যৰ শেষৰ প্ৰথম বাক্যৰ শেষৰ অক্ষৰৰ লগত দ্বিতীয় বাক্যৰ শেষৰ অক্ষৰৰ মিল থাকে অমিত্ৰাক্ষৰ ছন্দত সেই প্ৰথম বাক্যৰ শেষৰ অক্ষৰৰ লগত তাৰ পৰৱৰ্তী বাক্যৰ বা শেষৰ বাক্যৰ সেই অক্ষৰৰ কোনো মিল নাথাকে সেইটো হৈছে অমিত্ৰাক্ষৰ ছন্দ গতিকে মিত্ৰাক্ষৰ ছন্দত মিল পাইছোঁ আমি কিন্তু অমিত্ৰাক্ষৰ ছন্দত আমি প্ৰথম বাক্যৰ শেষৰ অক্ষৰৰ লগত তাৰ পৰৱৰ্তী বাক্যৰ শেষৰ অক্ষৰৰ মিল দেখা নাপাওঁ আৰু সেইটোৱে হৈছে কি সেই ছন্দটোৱে হৈছে অমিত্ৰাক্ষৰ ছন্দ মই দেখুৱাই দিছোঁ বৰ্ডত এইটো মেঘনাদ বটকাব্যৰ নকৰা বিলাপ ৰাণী নাইফল বিলাপত নাহে আৰু মেঘনাদ উভতি দুনাই এইটো হৈছে অমিত্ৰাক্ষৰ ছন্দৰ উদাহৰণ
ইয়াত চোৱা প্ৰথম বাক্যৰ শেষৰ অক্ষৰৰ লগত দ্বিতীয় বাক্যৰ শেষৰ অক্ষৰৰ মিল নাই, ঠিক তেনেদৰে তৃতীয়টোৰো নাই, চতুৰ্থটোৰো নাই। গতিকে এইটো হৈছে অমিত্ৰাক্ষৰ ছন্দ। আশা কৰোঁ তোমালোকে ছন্দ কি ধৰিব পাৰিছা। ছন্দৰ প্ৰধান প্ৰকাৰ দুটা, মিত্ৰাক্ষৰ ছন্দ আৰু অমিত্ৰাক্ষৰ ছন্দ ধৰিব পাৰিছা। ঠিক তেনেদৰে মই উদাহৰণ সহকাৰে এই মিত্ৰাক্ষৰ ছন্দ আৰু অমিত্ৰাক্ষৰ ছন্দ এই দুটা বুজাই দিছোঁ। এতিয়া আমি এই মিত্ৰাক্ষৰ ছন্দৰ ভাগবিলাকলৈ আহিম। কি কি ভাগ আছে? এতিয়া আমি আহিছোঁ অক্ষৰ বা ধ্বনিলৈ। এতিয়া অক্ষৰ বা ধ্বনি কি? অক্ষৰ বা ধ্বনি হৈছে শব্দৰ যি ক্ষুদ্ৰতম একক, শব্দৰ যি ক্ষুদ্ৰতম একক, আমি ইংৰাজীত ইউনিট বুলি কওঁ, একক হিচাপে বা একক ৰূপে একবাৰতে উচ্চাৰণ হয়, সেয়াই হৈছে অক্ষৰ বা ধ্বনি। মই আকৌ কৈছোঁ যে শব্দৰ যি ক্ষুদ্ৰতম একক ৰূপে একবাৰতে উচ্চাৰণ হয়, সেয়া হৈছে অক্ষৰ বা ধ্বনি, যাক আমি কওঁ ইংৰাজীত চিলেবল, SYLLABLE, চিলেবল। তো এতিয়া আমি অক্ষৰ বা ধ্বনিৰ উদাহৰণ কেনেকৈ দিম? ধৰা হ'ল আমি এটা শব্দ ল'লোঁ, শব্দ এটা ল'লোঁ, শব্দটো হ'ল কি? ছন্দ। এইটো শব্দ ল'লোঁ আমি, ছন্দ, ছন্দ এই শব্দটো ল'লোঁ। বা আমি আৰু এটা শব্দ ল'লোঁ, সেইটো হ'ল প্ৰশ্ন, প্ৰশ্ন। গতিকে ইয়াত এটা শব্দ, ইয়াত আমাক সূত্ৰটো কি ক'লে যে শব্দ এটাৰ যি এটা ক্ষুদ্ৰতম অংশ বা ইউনিটক একক হিচাপে আমি একবাৰতে উচ্চাৰণ কৰোঁ, সেয়াই হৈছে অক্ষৰ বা মাত্ৰা। এই ছন্দ শব্দটোত দুটা অক্ষৰ বা মাত্ৰা আছে, চিলেবল আছে। কেনেকৈ? আমি মাতিছোঁ কি? ছন্দ। প্ৰথম আমাৰ কোনটো হ'ব? ছন্দ। আকৌ কৈছোঁ মই, ছন ই এটা অক্ষৰ বা মাত্ৰা, অক্ষৰ বা ধ্বনি, ছন্দ। ইয়াত আমি দুটা অক্ষৰ বা ধ্বনি পাইছোঁ। গতিকে ই শব্দ এটা, কিন্তু ইয়াত অক্ষৰ বা ধ্বনি দুটা। ঠিক তেনেদৰে প্ৰশ্ন শব্দটোত আমি ল'ব পাৰোঁ। ই এটা কি? শব্দ। ইয়াত কেইটা অক্ষৰ বা ধ্বনি আছে? দুটা আছে। সেইটো হ'ল প্ৰশ্ন। যেনেকৈ আমি ছন্দত ছন এটা অক্ষৰ, দ ই এটা অক্ষৰ, দুটা অক্ষৰ লগ হৈ পেলাই এই শব্দটো হৈছে। ঠিক তেনেদৰে এই প্ৰশ্ন শব্দটোতো প্ৰচ এটা অক্ষৰ, ন ই এটা অক্ষৰ। গতিকে ইয়াত দুটা অক্ষৰ আছে, মই দেখাই দিছোঁ। ছন দ, ই এটা অক্ষৰ বা ধ্বনি আৰু ই এটা অক্ষৰ বা ধ্বনি। এই দুয়োটা অক্ষৰ বা ধ্বনি লগ হৈ এটা আমি কি পাইছোঁ? শব্দ পাইছোঁ। ঠিক তেনেদৰে প্ৰশ্নটোতো প্ৰশ্ন, ইয়াত দুটা অক্ষৰ বা ধ্বনি লগ হৈ এটা শব্দ গঠন হৈছে। এতিয়া আমি ইয়াৰ পৰৱৰ্তীটোলৈ আহিছোঁ, মাত্ৰা। মাত্ৰা। এই আমি যেতিয়া অক্ষৰ বা ধ্বনি আলোচনা কৰিলোঁ, তাৰ লগতে
এইটো এটা কি জড়িত হৈ থাকে, মাত্ৰাটো জড়িত হৈ থাকে। মই ক'লোঁ যে ধ্বনি বা অক্ষৰ ক'লোঁ, এতিয়া মাত্ৰা কি? এটা ধ্বনি বা অক্ষৰ উচ্চাৰণৰ যি নিম্নতম সময়, এটা অক্ষৰ বা ধ্বনি উচ্চাৰণ কৰোঁতে আমাৰ যিখিনি সময় লাগিছে, সেই সময়ৰ পৰিমাপকে মাত্ৰা বুলি কোৱা হয়। কি ক'লোঁ? যে এটা ধ্বনি বা অক্ষৰ উচ্চাৰণ কৰোঁতে যিখিনি সময় লাগে, সেই সময়ৰ পৰিমাপকে অৰ্থাৎ সেই সময়খিনিকে মাত্ৰা বুলি কোৱা হয়। গতিকে ছন্দ শব্দটোত ছন এটা মাত্ৰা, দ এটা মাত্ৰা। ইয়াত আমি কি ৰৈ গৈছোঁ, যে যিখিনি আমি সময় ৰ'লোঁ, ছন এক মাত্ৰা, দ এটা মাত্ৰা, ধৰিব পাৰিছে? গতিকে আমি এটা যদি কি বুলি কয় উদাহৰণ দি দিওঁ, তেতিয়া গম পোৱা যাব। যে ধৰক মই পঢ়ি দিলোঁ যে সিদিনাৰ অযোধ্যাৰ ক্ৰন্দন ঠুমত দেখিলেনে কোনোবাই তোমাৰ প্ৰাণত। মই আকৌ কৈছোঁ, সিদিনাৰ অযোধ্যাৰ ক্ৰন্দন ঠুমত দেখিলেনে কোনোবাই তোমাৰ প্ৰাণত। ইয়াত প্ৰতিটোতে এটা এটা মাত্ৰা আছে, আৰু সেই মাত্ৰা হৈছে এটা অক্ষৰৰ নিম্নতম সময়ৰ পৰিমাণ। সেই বাক্যটো আমি কেনেকৈ মাতিম? সি এটা মাত্ৰা, দি এটা মাত্ৰা, নাৰ এটা মাত্ৰা, অ, য'ত, ইয়াৰ তিনিটা মাত্ৰা হৈছে, ক্ৰন এটা মাত্ৰা, দন, ধু, মত। গতিকে সিদিনাৰ অযোধ্যাৰ ক্ৰন্দন ঠুমত, দেখিলেনে দে, খি, লে, নে এটা এটা মাত্ৰা, কোনোবাই, কু, নো, বাই, তোমাৰ, তো, মাৰ, তোমাৰ, প্ৰাণত, প্ৰা-ণত। গতিকে এই যে আমি যিমান সময় ৰৈ যাওঁ এটা অক্ষৰ উচ্চাৰণ কৰোঁতে, সেই যিখিনি সময় ৰওঁ, সেই সময়খিনিয়ে হৈছে এটা এটা মাত্ৰা। যেনে মই দেখুৱাই দিছোঁ, সিদিনাৰ অযোধ্যাৰ ক্ৰন্দন ঠুমত দেখিলেনে কোনোবাই তোমাৰ প্ৰাণত। সিদিনাৰ অযোধ্যাৰ ক্ৰন্দন ঠুমত দেখিলেনে কোনোবাই তোমাৰ প্ৰাণত। আশা কৰোঁ ছাত্ৰ ছাত্ৰীসকল তোমালোকে অলপ আয়ত্ব কৰিব পাৰিছা। যি কি নহওক, ইয়াৰ পিছত আমি আকৌ ইয়াৰ পৰৱৰ্তী যিখিনি আছে, আমাৰ জ্যোতি আছে, জ্যোতি বা বিৰাম আছে, তাৰপিছত আমাৰ পদছন্দ আছে, পয়াৰ ছন্দ আছে, দুলৰি ছন্দ আছে, কুসুমমালা ছন্দ আছে। এই পৰৱৰ্তী সময়ত আমি এইখিনি আকৌ দি দিম তোমালোকক। আজিলৈ ইমানতে সামৰিছোঁ। ধন্যবাদ।